ছাত্ৰ ছাত্ৰীসকলক প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠদান কাৰ্যসূচী। আজি আমি পঢ়িম নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ এটি কবিতা মানৱ বন্দনা। কবিতাটোৰ ৰচক হৈছে জোনাকী যুগৰ প্ৰখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমেই মই কবিতাটি পাঠ কৰি শুনাইছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। মানৱ বন্দনা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই হেও, মানুহ বিনে নাই কেও, কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ, জয় জয় মানৱ দেৱ। এতিয়া মই তোমালোকক কবিতাটিৰ সাৰাংশ চমুকৈ কৈ দিছোঁ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা কবিতাটো এটা মানৱ দৰদী কবিতা। কবিতাটোৰ জৰিয়তে এইজনা ৰোমান্টিক কবিয়ে মানৱতাবাদৰ এক উৎকৃষ্ট নিদৰ্শন অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। অনন্ত কালৰে পৰা এই পৃথিৱীলৈ অবিৰাম গতিত মানুহৰ অহা যোৱাৰ সোঁত চলিয়েই আছে। এফালে যিদৰে মানুহৰ জন্ম হৈয়ে আছে, ঠিক একেদৰে আনফালে মানুহৰ মৃত্যু হৈ আছে। মৃত্যুৰ পাছতো পৃথিৱীৰ মায়ামোহ এৰিব নোৱাৰি মানুহে আকৌ এই পৃথিৱীত জন্মগ্ৰহণ কৰাৰ বাবে আমাৰ এই ধৰাখন কেতিয়াও জনশূন্য হোৱা নাই। সেয়েহে কবিৰ মতে পৃথিৱীক মৰত অৰ্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰো কোনো অৰ্থ নাই। পৃথিৱীলৈ মানুহৰ এই অহা যোৱা চলি থকাৰ বাবেই মানুহক ময়াপী জীৱ বুলি কোৱা হয়। এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহেই হৈছে মানুহৰ আটাইতকৈ বিশ্বস্ত সংগী, মানুহেই হৈছে পৰম সত্য। সেয়েহে কবিয়ে পাৰস্পৰিক মৰম চেনেহেৰে মানুহক মানুহৰ কল্যাণৰ বাবে কাম কৰি মানৱী জনমটো সাৰ্থক কৰি তুলিবলৈ আহ্বান জনাইছে। কাল্পনিক দেৱ দেৱতাক পূজা কৰাতকৈ মানুহকে যদি দেৱতা জ্ঞান কৰি মানুহৰ কল্যাণৰ কাৰণে কৰ্ম কৰি যোৱা হয়, তেতিয়া ইয়ে হ'ব শ্ৰেষ্ঠ মানৱ ধৰ্ম। আৰু ইয়াৰ জৰিয়তে নিজাপি ঘৰস্বৰূপ এই মৰ্ত্যই মানুহৰ বাবে হৈ পৰিব স্বৰ্গতকৈও অধিক সুখৰ ঠাই। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ অৰ্থাৎ একান্ত আন্তৰিকতাৰে মানৱ সেৱা কৰিবলৈ মানুহক আহ্বান জনাইছে। কবিতাটিৰ জৰিয়তে কবিয়ে এইদৰেই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ অতি সুন্দৰভাৱে প্ৰয়াস কৰিছে। কবিতাটোৰ সাৰাংশ চমুকৈ এয়াই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠটিত থকা প্ৰশ্নসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰ: ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটোৰ জৰিয়তে মানুহেই পৰাৎপৰ বুলি কৈছে। অৰ্থাৎ মানুহেই হৈছে এই পৃথিৱীত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, মানুহেই পৰম সত্য। কবিয়ে মানুহক পৰাৎপৰ বুলি কোৱাৰ অৰ্থও এয়াই। দ্বিতীয় প্ৰশ্নটো হৈছে, মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? অনন্ত কাল জুৰি এই পৃথিৱীলৈ মানুহৰ অহা যোৱাৰ সোঁত চলি আছে। এক চিৰন্তন প্ৰক্ৰিয়াৰে এই পৃথিৱীত মানুহৰ জন্ম মৃত্যু হৈয়ে আছে। মৃত্যুৰ পাছতো পৃথিৱীৰ মায়ামোহ এৰিব নোৱাৰি মানুহে পুনৰ পৃথিৱীত জন্মগ্ৰহণ কৰাৰ বাবেই কবি আগৰৱালাদেৱে মানুহক ময়াপী জীৱ অৰ্থাৎ মায়া, মোহ বা
ভ্ৰান্তি উপজোৱা জীৱ বুলি কৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে পাদ্য ঐক্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ: প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেওঁৰ মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিৰ মতে জীৱশ্ৰেষ্ঠ মানুহেই হৈছে পৰম সত্য, মানুহেই হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, মানুহেই হৈছে নৰৰূপী ভগৱান। সেয়েহে কবিয়ে একান্ত আন্তৰিকতাৰে মানুহৰ কল্যাণৰ কাৰণে পাৰস্পৰিক মৰম চেনেহেৰে মানুহৰ বাবে কাম কৰি যাবলৈ কৈছে। আৰু এয়ে হ'ব মানুহৰ পৰম মানৱ ধৰ্ম। পাদ্য ঐক্যলৈ মানুহক পূজা কৰাৰ অৰ্থও এয়াই। ইয়াৰ পাছতে পাঠত আৰু এটা প্ৰশ্ন দিছে, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে মই মানৱ বন্দনা কবিতাটোৰ সাৰাংশ কিছু সময়ৰ আগতেই বুজাই দিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ নিজে সেই সাৰাংশটোৰ পৰা বিচাৰি উলিয়াবা আৰু লিখিবলৈ যত্ন কৰিবা। পাঠত আৰু এটা প্ৰশ্ন আছে, সমাৰ্থক শব্দ লিখা। মই তোমালোকক মূল শব্দকেইটাৰ যিকেইটা প্ৰশ্নত উল্লেখ আছে তাৰ দুটাকৈ সমাৰ্থক শব্দ কৈ যাম আৰু তোমালোকে বহি উলিয়াই সেই সমাৰ্থক শব্দকেইটা লিখি যাবা। প্ৰশ্নত দিয়া মতে সমাৰ্থক শব্দ লিখিবলৈ কৈছে মানুহ। মানুহৰ সমাৰ্থক শব্দ হ'ব মনুষ্য, মানৱ। সংগ, বন্ধু, লগৰীয়া। পৃথিৱী, ধৰিত্ৰী, বসুন্ধৰা। সুত, সুতৰ সমাৰ্থক শব্দ হ'ব গতি, লহৰ। স্বৰ্গ, সৰগ, দেৱলোক। আৰু ইয়াৰ পাছৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে দেৱ শব্দটোৰ। দেৱৰ সমাৰ্থক শব্দ হ'ব দেৱতা আৰু সুৰ। আজিলৈ মই পাঠদান কাৰ্যসূচী ইমানতে সামৰিছোঁ। তোমালোক সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে থাকিবা। পুনৰ এটি নতুন পাঠেৰে তোমালোকক অতি সোনকালে আকৌ লগ পাম। ধন্যবাদ।